হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ জি এম চিত মানে দেহাৰ ভেকচিন আছে আজি 16 মাহৰ ভেকচিনটো। আৰু আগৰ দুটা জি এম চিতে দিছোঁ, যিহেতু এইটো জি এম চিতে দিম। আৰু এয়া আইতাক আৰু পেহীয়েক আহিছে আৰু সিহঁতে ফুৰিব আহিছিল, সেইটো কাৰণে ভাবিলোঁ এইখিনি সময়তে দি লওঁ, নহ'লে মই অকলে চম্ভালিব নোৱাৰিম, ইমান কষ্ট পাই দেহাই। সেইটো কাৰণে আৰু এয়া আমি জি এম চি আহি পালোঁ। পাই পিনে এয়া দেহাৰ দেখিছেনে উৎপাত, কাৰোবাৰ ফাইল এটা আনিছে, কাৰোবাৰ নাজানো, আনি পিনে এয়া উৎপাত আৰম্ভ কৰি দিলে। আৰু দেখিছেনে পেহীয়েকৰ লগত পূৰা খেলি আছে। এইখিনি সময়ে এনেকৈ আছে, ভেকচিনটো দিয়াৰ পাছত যে বেচেৰিটো ইমান কষ্ট পায়, ইমান কান্দে, ৰাতিটো কান্দি থাকিব। মোৰ ভয়ে লাগিছে। আৰু এয়া আইতাকে দেখিছেনে পূৰা পিছে পিছে লাগিছে। আইতাক থাকিলে মোৰ আৰু টেনশ্যনে নাই, মই বহি আছোঁ, ইফালে আইতাকে চাই আছে। আৰু দেহাও বহুত ভাল পায় আইতাকক, আইতাকেও বহুত মানে মৰমৰ দেহা, সঁচাকৈ কৈছোঁ। মই আগতো ক'ম, পাছতো ক'ম, দেহাক সঁচাকৈ বহুত মৰম কৰে আইতাকে, সঁচাই মোৰ এইখিনিয়ে ভাল লাগে। আৰু এয়া মানুহবিলাকে মানে মাকবিলাকে লৈ আছে বাচ্ছাবিলাকক, বহুতৰে আজি ভেকচিন আছে, সেইটো কাৰণে। আৰু এয়া আহি পালোঁ আৰু এয়া ভেকচিন দিবলৈ ধৰিছে, মই যে এইখিনি সময় চাবই নোৱাৰোঁ। আৰু আইতাকে ধৰি আছে, দেখিছেনে। আজি ভিডিঅ'টো ইমানতে, বাই বাই।